সো হে গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি আকৌ আমি আছাম ইউটিউব কমিউনিটিৰ লগত জড়িত কেইটামান সৰু সৰু আপডেট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো হে গাইজ আজি আমাৰ ফাৰ্ষ্ট আপডেটটো হ'ল অ' বোলো নমস্কাৰ ইউটিউব চেনেলৰ ওপৰত। গাইজ অ' বোলো নমস্কাৰ ইউটিউব চেনেলটো হৈছে হেক। তাৰ ওপৰত ৰিয়েক্ট কৰি তেওঁলোকে কিছু কথা কয়, আহক আমি ভিডিঅ'ৰ সৰু ক্লিপ এটা চাই লওঁ। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আৰু আজি এই ষ্টৰিটো দিয়াৰ মেইন কাৰণটো হ'ল আমাৰ যিটো মেইন চেনেল আছিলে অ' বোলো নমস্কাৰ চেনেলটো বৰ্তমান হেক হৈছে আৰু আমি তাতে কোনো ধৰণৰ ভিডিঅ' দিব পৰা নাই, আপলোডিং কৰিব পৰা নাই। আৰু ইয়াৰ আগতো মানে হেক হৈছিলে, হঠাৎ আহি গৈছিলে বাৰু, হেক হোৱাৰ নেক্সট দিনাই আহি গৈছিলে। কিন্তু এইবাৰ মানে বহুত দিন হ'ল, 3 দিন হৈ গ'ল আমি চেনেলটো এতিয়া আনিব পৰা নাই। মানে আমি ইউটিউব ইণ্ডিয়াকো বহুত মেছেজ দি আছোঁ, মানে ইমেইল কৰি আছোঁ, কিন্তু অকণমান ৰেছপন্সটো পোৱা নাই বা টাইম লাগে এইবোৰ হোৱাত। সেইকাৰণে এতিয়া মানে চেনেলটো আহে নে নাহে নে কি হৈছে একো ধৰিব পৰা নাই। মানে এইবাৰো হেক কৰি দিছে, মানে যোনটো ইনষ্টাগ্ৰামত লিংক দিছিলে ভুলতে আমি লিংকটো ক্লিক কৰিলোঁ আৰু ডাইৰেক্ট লগালগ চেনেলটো হেক হৈ গৈছে। এতিয়া একোৱে কৰিব পৰা নাই, ভিডিঅ' দিব পৰা নাই, ভিডিঅ' বনাই থৈছোঁ কিন্তু এতিয়া দিব পৰা নাই। তো সেয়ে বন্ধুত আপোনালোকে অ' বোলো নমস্কাৰ চেনেলটোত ইমানখিনি মৰম চেনেহ আমাক সহায় কৰিছিলে, ছাপোৰ্ট কৰিছিলে, আমাৰ লগতে নিজৰো আমাৰ কষ্ট হৈছিলে, চেনেলটো ভালেই হৈছিলে আপোনালোকৰ মৰমখিনি পাই কিনে। কাৰণে মানে একদম বুজি পোৱা নাই মানে কি কৰোঁ কি নকৰোঁ। এতিয়া ইমান লাগি আছোঁ 3 দিনৰ পৰা, কিন্তু চেনেলটো অহাই নাই। সেইকাৰণে যিহেতু ভিডিঅ' চিডিঅ' আমি বনাই ইমান বনোৱা আছে অলৰেডি, আমি দিব পৰা নাই। সেইকাৰণে আমি একদম আজি জল্দি বাজি এটা চেনেল খুলিছোঁ হেল্ল' নমস্কাৰ বুলি। তাত মানে অকণমান বেলেগ ধৰণৰ ভিডিঅ' দিব চেষ্টা কৰিম আপোনালোক। আজি আমাৰ নেক্সট আপডেটটো হ'ল ভাইটি মিউজিক কোম্পানী অৰ্থাৎ মুস্তাফিজুৰ ৰহমানৰ ওপৰত। মুস্তাফিজুৰ ৰহমানে এটা ভিডিঅ'ৰ যোগেদি জনায় যে তেওঁৰ ইনকাম কিমান। আহক আমি ভিডিঅ'টোৰ সৰু ক্লিপ এটা চাই লওঁ। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ হ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে যাই চাই ল'ব। अब तक आज का डेट में भाईटी म्यूजिक कंपनी का अर्निंग क्या है, ये बस आप लोग इस वीडियो के अंदर मैं आपको दिखाऊंगा। अभी हम लोग लाइफ टाइम अर्निंग में अगर शो करेंगे तो अभी लाइफ टाइम अर्निंग में आप देख सकते हो 64 था, सॉरी 64 87 8 9 2 3 डॉलर। ये अगर मैं इंडियन मनी में कन्वर्ट कर दूंगा बहुत ज़्यादा हो जाएगा सर, इसको सॉरी। मैंने आपको सिर्फ एक चैनल का अर्निंग देखा है इस वीडियो के अंदर। अगर आप हमारा पूरा चैनल को चेक करेंगे तो आपको अंदाजा लग जाएगा कि हम महीने का लगभग 6 करोड़ रुपया कमा रहे हैं। अभी मैं आपको डायरेक्ट रिवील कर रहा हूँ, हम लोग का भाईटी म्यूजिक कंपनी का अर्निंग अभी